তো হেল্ল' এভৰিৱান, মোৰ নতুন এটা ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পাছত ব্লগ এটা বনাইছোঁ। আমি দিল্লীৰ পৰাও বহুত বেছি জল্দিকৈ গুচি আহিব লগা হ'ল, কাৰণ অৰ্পণৰ গাটো সিমান এটা বেছি ভাল নাছিলে। সেইকাৰণে তাৰ পৰা আহি পিনি মেডিকেলত দেখাব লগা হ'ল তাৰ। সেইকাৰণে ব্লগ বেছিকৈ বনাব পৰা নাই। সকলোৱে কমেণ্ট কৰি আছে যে বা ব্লগ দিয়া, কিন্তু ব্লগত ইমানকৈ টাইম দিব পৰা নাই। ভিডিঅ' কামত বেছিকৈ টাইম দিব নোৱাৰিছোঁ, কাৰণ তাৰ গাটো ইমান এটা ভাল নহয়। তো যিহেতু মানে বিয়াৰ 8 দিনৰ পাছত 8 মঙলা হয় ন, মানে ঘৰত আহে 8 দিনৰ পাছত। সেইকাৰণে আমি আহিলোঁ। ইয়াৰ গাটো এতিয়াও সিমান এটা বেছি ভাল নহয়, তথাপি মানে আহিব লগা নিয়ম নহয়, সেইকাৰণে আহিছোঁ। তো আজি আমি ইয়াতে আছোঁ, আৰু ঘৰতে সোমাই বহুত বেছি আমনি লাগি গৈছে। সেইকাৰণে আমি আজি চিনেমা চাবলৈ যাম। আজি ইয়াতে আছে চিনেমা হলটো। হলত এতিয়া ভাইমন্দা দি আছে ন, সেইকাৰণে আমি ভাইমন্দা চাবলৈ যাম। আমাৰ গোটেই পৰিয়ালটো যাম, আৰু মানে কিন্তু মা নাযায়, দাদা বৌ আমি গোটেইকেইটা যাম। তো চাই থাকিব আপোনালোকে ব্লগটো, কেনেকুৱানো হয় কি হয় আমি সকলোখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম যিমানখিনি পাৰোঁ। তো আপোনালোকে ব্লগটো চাই থাকিব। তো এতিয়া আমি লাহে ধীৰে ওলাই লওঁ, যিহেতু শ্ব' আছে 5টা বজাত। সেইকাৰণে এতিয়া 3:30 বাজিলে, লাহে ধীৰে ওলাব হৈছে, আৰু সেইকাৰণে এতিয়া ওলাই লওঁ। গেম খেলি আছে, পূৰা গেম খেলাত ব্যস্ত হৈ আছে। এতিয়া লাহে ধীৰে ওলাওঁ, যিহেতু মানে বহুতো ওলালে। এইফালে ওলাই মেলি পূৰা একদম ৰেডি হৈ গ'লোঁ। এইফালে বৌ কিবা বিচাৰি আছে, এইফালে অৰ্পণ, হেল্ল', এইফালে আমি পূৰা একদম ৰেডি। এতিয়া আমি কোন যাম? দাদা, বৌ, মই, অৰ্পণ, তাৰপৰা আকাশ দা যিহেতু আমাৰ লগত আহিছিলে। অৰ্পণ নহয়, আমাৰ এখেত। তাৰপিছত আকাশ দা যিহেতু আমাৰ লগত আহিছিলে, সেইকাৰণে ইও যাব। কিন্তু আমাৰ মা নাযায়, মা ঘৰতে থাকিবই ন, ঘৰ ৰখিব। আমি সেইকাৰণে চিনেমা চাব যাম, পূৰা একদম ৰেডি। কেনেকুৱা লাগিব, মানে এক্সাইটেড নে পূৰা? দাদাক মনে মনে দেখাম দেই, কেমেৰা আগত যিহেতু ভালকৈ দেখাব নোৱাৰোঁ, মনে দেখামগৈ আৰু। বহি আছে দাদা, আৰু এতিয়া গাড়ী আহিব, তাৰপিছত আমি চিনেমা চাবলৈ যাম। আৰু এইফালে কি কৰি আছা তই? কিহৰ যোগাৰ? চব লৈ যাবি নেকি? চব লৈ যাব, তাত চিনেমা চাই থাকোঁতে খাই থাকিব। বেলেগে হেৰি খায়, কি আছিলে এইটো? বেলেগে পপকৰ্ণ খায়, আমি খাম চফ গুটি দেই। আৰু চফটো লৈ আছে এক্সট্ৰাকৈ, আকৌ এটা লৈছে বঙালী বগৰী। ঘৰৰ ওচৰে ঘৰৰ পৰা আনিলেগৈ বঙালী বগৰী। এতিয়া বঙালী বগৰী লৈ যায় বোলে চিনেমা চাবলৈ যাওঁতে। তো এতিয়া এফালে আমাৰ গাড়ী আহি গ'ল, এতিয়া আমি যাওঁ লাহেকৈ। এইফালে বৌ, আমাৰ মা নাযায় হেনো বোলে, সেইগৰাকী আকাশ দাই অৰ্পণ, এতিয়া আমি গৈ থাকোঁ। গাড়ী আহি গ'ল, আৰু এইফালে আকৌ মোৰ কাৰণে চিটে নহ'লগৈ, সেইকাৰণে মই কোচতে বহি লৈছোঁ বাপেকে। তো এতিয়া নাজিয়া চিনেমা হলৰ অভিমুখে গৈ থাকোঁ আৰু এইফালে আহি পাই গ'লোহি। এইফালে পূৰা পোষ্টাৰত ফটো মৰাত লাগিছে, ইজনৰ পিছত সিজন। এইফালে আকাশ দাই মাৰিলে, আৰু ময়ো মাৰিলোঁ। এতিয়া আমাৰ এখেতে মাৰি আছে। এইফালে মানুহ আহিছে দেই, বহুত আহিছে মানুহ, ভিতৰলৈ বহুতখিনি গ'ল মানুহ। আৰু দাদাহঁত আছে সেইডোখৰত, এই ৰাস্তাত ৰখি আছে। আৰু এইফালে ইয়াত টিকেটৰ কাৰণে মানুহ লাইন পাতি আছে। আমি লাইন পাতিব লগা হোৱা নাই, কাৰণ আমি কালি অনলাইনতে টিকেটটো কাটিলোঁ। সেইকাৰণে এতিয়া আকৌ টিকেটটো দেখাম আৰু ভিতৰলৈ তো এতিয়া যিহেতু শ্ব' দিবলৈ অকণমান সময় বাকী আছে, সেইকাৰণে আমি গোটেইকেইটা আগফালেকে ওলাই ৰখি আছোঁ শ্ব' দিয়া টাইমলৈ। এইটো কি হয় বাৰু আপোনালোকে চিনি পাইছেনে? এইটো হৈছে আগৰ দিনৰ চিনেমা প্ৰজেক্টৰ। আৰু আকৌ আমি বাহিৰতে ৰৈ থাকোঁতে এফালে ভণ্টি দুজনীমানকো লগ পালোঁ। তেওঁলোকে ক'লে যে ফটো এখন মাৰোঁ বুলি, সেইকাৰণে আমি ফটো মাৰিলোঁ। বহুত বেছি ভাল লাগিলে তেওঁলোকে যে মাত এষাৰ দিলে আমাক। আৰু এজনী ভণ্টিয়ে ক'লে যে আমাৰ এখেতৰ লগত বোলে ফটো মাৰে, সেইকাৰণে তেওঁলোকো ফটো মাৰি ল'লে। আৰু এইফালে আমাৰ বৌ আৰু মোক চাওকচোন বাৰু, কি কথানো হাঁহি আছিলোঁ জানো। এইফালে চাওকচোন বাৰু, ইমান বেছি ভিৰো, একদম পূৰা পূজা চাবলৈ অহা নিচিনাহে ফিল হৈছে। আমি যিহেতু টিকেটটো অনলাইনত কাটিছিলোঁ, কিন্তু আমি ৰিচিপ্টটো উলিয়াই নিনিলোঁ। সেইকাৰণে আমি এতিয়া আকৌ লাইনৰ পৰা ওলাই আহি পিনি এতিয়া আকৌ ৰিচিপ্টটো উলিয়াই পিনি আকৌ এতিয়া ভিতৰলৈ সোমাই যাম। আৰু ভিতৰলৈ সোমাই আহি এতিয়া শ্ব'ও দিলে, আৰু এতিয়া আমি শ্ব' চাই আছোঁ। কিন্তু চিনেমাখন দেখাব নোৱাৰোঁ এটা অংশও, কিয়নো দেখালে মানে আমাৰ ষ্ট্ৰাইক পৰিব, যিহেতু ইউটিউবৰ পৰা সেইটো ভিডিঅ' ডিলিট কৰি দিব। আৰু এইফালে দেখিছে নহয়, বৌ আৰু দাদা আছে, আৰু তাৰ আগত বহি আছে আকাশ দাদা। তো এতিয়া যিহেতু চিনেমাখন আধাটো শেষ হ'ল, সেইকাৰণে আমি তললৈ ওলাই আহি পিনি এতিয়া পপকৰ্ণ নিবলৈ আহিছোঁ। যিহেতু মানে পপকৰ্ণ খাই থাকিলেহে চিনেমাখন চাই ভাল লাগিব ন। এইফালে পপকৰ্ণ আৰু ঠাণ্ডা লৈ লৈছোঁ আমি গোটেইকেইটাই। লৈ আনিলোঁ পপকৰ্ণ আৰু ফাণ্টা। তো এইফালে আমি আকৌ বোলে পপকৰ্ণ খাই থাকোঁতে চিনেমাখনেই শেষ হৈ থাকিব। তো এতিয়া চিনেমা চাই মেলি আহিলোঁ। কেনেকুৱা লাগিলে কোৱা? মজা লাগিলে, ভাল লাগিলে, কিন্তু ঠাণ্ডা লাগিলে। কিন্তু বহুত বেছি ঠাণ্ডা লাগিলে। এতিয়া চিনেমা হল যিহেতু, সেইকাৰণে এতিয়া আমি ওলাই আহিছোঁ। এতিয়া ঘৰ যাম, মানে ৰাস্তাত আকৌ নৰখোঁ চাগে, মানে এতিয়া 8:30 বাজিলে ন,
8:30মান বাজিলে 8টা 8:30মান বাজিলে এতিয়া সেইকাৰণে দেৰি হৈছে যিহেতু সেইকাৰণে ঘৰ যাওঁ মাও যিহেতু অকলে আছে ঘৰত সেইকাৰণে ঘৰলৈ যাওঁ যি খাওঁ ঘৰতে খাম আৰু তাৰপিছত এতিয়া ঘৰলৈ যাওঁ ৰাস্তাত কিবা খাবা নি ভালে লাগিলে সেইটো ঘৰত গৈ কমকৈ সেনেকৈ বাকী ষ্টৰিটো মানে কিহৰ ওপৰত বনাইছে কি কথা গোটেইটো কিন্তু এটা কথা জুবিনৰ মানে মেইন কেৰেক্টাৰটো দিব লাগিছিলে ন মানে মেইনটো দিব লাগিছিলে মানে একদম জুবিন একদম ৰিয়েলটো হ'ব লাগিছিলে তেতিয়া বেছি ভাল লাগিলে চাই তো এতিয়া আমি আকৌ ঘৰৰ অভিমুখে ৰাওনা হ'লোঁ ফাইনেলি আহি এতিয়া পাই গ'লোহি ঘৰ আৰু এইফালে গাড়ী এইফালে আকাশ দা মানুহটো চাগে ব্লাৰ হৈ গৈছে নে মানুহটো জিলিকাই নাই জানো এইফালে বৌ একো ধৰিবই পৰা নাই মানে প্লাছটো চকুতে পৰিছে আৰু এইফালে দেখিছে ন পেণ্ডেল ভঙাই নাই দেই মানে বিয়াৰ পেণ্ডেল ভঙাই নাই এতিয়ালৈকে আছে এইটো কি এইটো মাংসৰ মাংস কি মাংস হাঁহৰ মাংস এতিয়া ড্ৰেছ মানে অকণমান ফ্ৰেছ হৈ পিনি ড্ৰেছ চেঞ্জ কৰি ভাত খাম যিহেতু মানে বাহিৰত একো নাখালোঁ মানে ঘৰলৈ দেৰি হৈছিলে ন ঘৰত মা অকলে আছিলে যিহেতু সেইকাৰণে বাহিৰত একো নাখালোঁ এতিয়া ঘৰ পালেহি আহি আৰু এতিয়া ড্ৰেছ চেঞ্জ কৰি পিনি আকৌ লগ পাই আৰু এতিয়া ড্ৰেছ চেঞ্জ কৰি এতিয়া ভাত বাঢ়িছে মাহঁতে এতিয়া ভাত খাইছে আৰু আমাৰ এখেতেই বহুত টোপনি ধৰিছে এয়া হাঁহ মাংস দেই হাঁহ মাংস আৰু এয়া কি বাৰু নাজানো কুন্দুলি দাইল আলু আৰু এইফালে টেঙা The next day. তো কালি আমি ভাত পানী খাই চিধাই শুই দিলোঁ যিহেতু ভাগৰ লাগি আহিছিলে সেইকাৰণে কালি ভিডিঅ'টো এণ্ডিং নকৰিলোঁ আৰু আজি আমি ৰাতিপুৱাই ঘৰলৈ গুচি আহিব লগা হ'ল আমাৰ বেলেগ এটা কাম আছিলে সেইকাৰণে জলদিকৈ ঘৰলৈ গুচি আহিলোঁ আৰু ভিডিঅ'টো আজি ঘৰত আহি পিনিহে এণ্ডিং কৰিছোঁহি তো আপোনালোকে যদি ব্লগটো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ যাব তো অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই